বৰ্তমান অকল মোক বহুতে সুধি থাকে যে ফেচবুকত লং ভিডিঅ' দিলে বেছি আৰ্নিং হয় নে শৰ্টছ ভিডিঅ' দিলে বেছি আৰ্নিং হয়। আপোনালোকৰ যদি মনত এইটো প্ৰশ্ন আছে ফেচবুকত লং ভিডিঅ' দিলে আপোনালোকৰ বেছিকৈ আৰ্নিং হয় নে আপোনালোকৰ শৰ্টছ ভিডিঅ' দিলে বেছিকৈ আৰ্নিং হয়, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত দৰকাৰী হ'বলৈ গৈ আছে। কাৰণ এই ভিডিঅ'ত মই যে আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে ফেচবুকত দীঘল ভিডিঅ' বা শৰ্টছ ভিডিঅ' দিলে আপোনালোকক কি ভিডিঅ' দিলে আপোনালোকে বেছি আপোনালোকৰ টকা উপাৰ্জন কৰিব পাৰিব। সকলোবোৰ কথা এই ভিডিঅ'টোত মই যে আপোনালোকৰ লগত আলোচনা কৰিম। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে মোৰ চেনেল নতুন হৈছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব, আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব। বন্ধুসকল এতিয়া ভিডিঅ'টো মাজলৈ আগবাঢ়ো। বন্ধুসকল প্ৰথম কথা হৈছে আপোনালোকে ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিবলৈ হ'লে আপোনালোকৰ লং ভিডিঅ' আৰু শৰ্টছ ভিডিঅ' আপোনালোকৰ দুটা অপশ্যন আছে। চাবলৈ গ'লে লং ভিডিঅ'ত বেছি আৰ্নিং হয়, কিন্তু লং ভিডিঅ'ত বৰ্তমান সময়ত ভিউজ বহুত কম হৈ আছে। আৰু শৰ্টছ ভিডিঅ'ত চাবলৈ গ'লে আপোনালোকৰ শৰ্টছ ভিডিঅ' কম সময়ৰ ভিতৰতে ভাইৰেল হয়, আৰু শৰ্টছ ভিডিঅ'ত তেতিয়া আপোনালোকৰ আৰ্নিং সোনকালে হয়। ক'বলৈ গ'লে যদি আপোনালোকৰ লং ভিডিঅ' এটাত যদি আপোনালোকৰ 200 ভিউজ আহে আৰু যদি আপোনালোকে 10 টকাটা আৰ্নিং কৰিব পাৰে, তাত বৰ্তমান চাবলৈ গ'লে শৰ্টছ ভিডিঅ' এটা আপোনালোকে আপলোড কৰাৰ লগে লগে আপোনালোকৰ মিনিমাম ধৰি লৈছো আপোনালোকৰ 10,000 ভিউজ আহিল আৰু আপোনালোকে তাৰ পৰা 100 টকা উপাৰ্জন কৰিব পাৰিব। কিন্তু আপোনালোকৰ ক'বলৈ গ'লে আপোনালোকৰ লং ভিডিঅ'ত বেছি আৰ্নিং আছে, কিন্তু তাৰ ওপৰত আৰ্নিংটো আপোনালোকৰ ডিপেণ্ড কৰে ভিউজৰ ওপৰত। কিন্তু যদি আপোনাৰ ভিউজে নাহে তেনেহ'লে আপোনাৰ আৰ্নিং কেনেকৈ হ'ব? তেনে ক্ষেত্ৰত আপোনাৰ যদি ফেচবুকটোত লং ভিডিঅ'ত বেছি ভিউজ আহি আছে শৰ্টছ ভিডিঅ'ৰ তুলনাত, তেনেহ'লে আপোনালোকে লং ভিডিঅ' আপলোড কৰক, আপোনালোকৰ আৰ্নিং তাতে বেছি হ'ব। যদি আপোনাৰ ফেচবুকত আপোনালোকৰ শৰ্টছ ভিডিঅ'ত বেছি ভিউজ আহি আছে তেনেহ'লে আপুনি শৰ্টছ ভিডিঅ' আপলোড কৰক, কাৰণ আপোনালোকৰ শৰ্টছ ভিডিঅ'ত গুচি যায় আপোনালোকৰ ভিডিঅ'বিলাক, আৰু আপোনালোকৰ শৰ্টছ ভিডিঅ'ত হয়তো বেছিকৈ যদি ভিউজ আহে আপোনালোকৰ শৰ্টছ ভিডিঅ'ৰ পৰা বেছিকৈ আৰ্নিং হ'ব লং ভিডিঅ'ৰ তুলনাত। এতিয়া ডিপেণ্ড কৰিব আপোনালোকৰ ফেচবুকত শৰ্টছ ভিডিঅ'ত বেছি ভিউজ আহে নে লং ভিডিঅ'ত বেছি ভিউজ আহে। আপোনালোকৰ যিটো ভিডিঅ'ত বেছি ভিউজ আহে সেই ভিডিঅ' বনোৱা আপোনালোকে আৰম্ভ কৰক। আপোনালোকে চাবা বন্ধুসকল, কিছুমানে কি কৰে শৰ্টছ ভিডিঅ' আপলোড কৰি আছে, ভিউজ আহি আছে হঠাৎ লং ভিডিঅ' আপলোড কৰি দিয়ে। সেনেকুৱা ভুল আপোনালোকে নকৰিব, কাৰণ আপোনালোকৰ যিবিলাক আপোনালোকৰ শৰ্টছ ভিডিঅ' আপলোড কৰে আপোনালোকৰ সকলোবোৰ শৰ্টছ ভিডিঅ' শৰ্টছ ফিডত গুচি যায়, আৰু আপোনালোকৰ হঠাৎ যদি আপোনালোকে লং ভিডিঅ' আপলোড কৰি দিয়ে তেনেহ'লে ফেচবুক এলগৰিদমে ভাবিব আপোনালোকৰ লং ভিডিঅ' ক্ৰিয়েটৰ হয়। তেনে ক্ষেত্ৰত আপোনালোকৰ আৰ্নিঙো কম হৈ যাব, আৰু আপোনালোকৰ ফেচবুক পেজটো লাহে লাহে ডাউন হ'বলৈ আৰম্ভ কৰিব, আৰু ডাউন হ'লে আপোনালোকৰ আৰ্নিং হ'বলৈ আপোনালোকৰ বহুত প্ৰব্লেম হ'ব। আপোনালোকৰ আজিলৈ এইখিনি আছিল, আপোনালোকক ক'ব লগা মই উন্নত ভিডিঅ' মাজলৈ।